আপোনালোকে মাংস খাব নেকি? ঠাণ্ডাৰ দিন মাংস, আৰু মাংস যদি খায় তেনেহ'লে আহক আজি মোৰ লগত, আমি যাওঁ মাংস একদম পুৰা হান্দিত দিয়া মাংস খাব। আৰু এই আছে চাৰ্ভে বেলতলা ইণ্ডিয়ান অইল পেট্ৰল পাম্পটো ওচৰতে একদম, আৰু হান্দিত দিয়া যিটো মাংসৰ টেষ্ট না, আপোনালোকে খাই বিৰাটেই ভাল পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু ৰূপমছ ব্লগ। এয়া চাওক, আমি আহি গৈছোঁ আজি হান্দিৰ মাটন খাব কাৰণে। হান্দি মাটন যিটো আপোনাৰ চম্পাৰণ মাটন বুলি কয়, বিহাৰৰ ফেমাছ হয় কিন্তু দেই, এইটো বিৰাট ভাল মানে মাটনটো, আৰু খাই বিৰাটেই টেষ্টি লাগে। আৰু এই মাটনটো হান্দিতে বনোৱা হয়। এয়া চাওক, তাৰ কালাৰ চাওক না, একদম ইয়াক ভাজা পুৰা একো নকৰে, ডাইৰেক্ট বইল টাইপ মানে বনাই বুলি কৈছে। তো আৰম্ভণিৰ পৰা মই ভিডিঅ'টো দিয়া নাই বাৰু, কিন্তু মই ডাইৰেক্ট আহি গ'লোঁ ন, আজি মাংস খাম বুলি আহিলোঁ। তো ইয়াতে মাটন ল'লোঁ, আপোনালোকক দেখাম বুলি মই ভিডিঅ'টো কৰিছোঁ। আপোনালোকক যদি খোৱা নাই আজিলৈকে হান্দিৰ মাটন, হান্দিত বনোৱা এই চম্পাৰণ মাটনটো খাবৰ কাৰণে ইয়ালৈকে আহি যাওক, ইমিডিয়েট আহি যাওক। আৰু ঠাণ্ডাৰ দিন, ঠাণ্ডা পৰিছে, আপোনালোকে খাই বিৰাটেই ভাল পাব, মই গেৰাণ্টি দিব পাৰোঁ। এয়া চাওক, মই লৈ আহিছোঁ একদম পুৰা এক বাতি মানে হাফ লৈ আহিছোঁ। হাফ প্লেটত আপোনাৰ 5 পিচ মাংস আহি যায়, তাকো ডাঙৰ ডাঙৰ পিচ, বাপৰে কি মজা একদম পিচ আহে ন। মই চাই আনিছোঁ কিন্তু। এই চাওক বাতি পেকিং কি সুন্দৰ, চাওক হাততো নপৰে একদম। আপুনি ধুনীয়াকৈ লৈ আহক, আপুনি ঘৰত নি কেনে খাব পাৰে, তাতো খাব পাৰে, কোনো অসুবিধা নাই। এয়া এইটো চাওক, মই দেখাই আছোঁ কি ধুনীয়া এটা পেকেজিং এইটো তেওঁলোকৰ। আৰু এয়া আমাৰ আহি গ'ল মাটন। এইয়া কালাৰ চাওক না, কালাৰ এয়া দেখিছেনে কালাৰটো। আৰু এইটো কি গদা, নহয় চৰি, নহৰু দেই, এইটো নহৰু। আৰু তাৰ কালাৰ চাওক, আঞ্জাৰ কি কালাৰ, ৰোগান বুলি কয় একচুৱেলি, এইটো ৰোগান বুলি কয়। এইটো বহুতে ভাল পায়, আমাৰ অসমত মানুহে অলপ বেয়া পায়, কিন্তু এইটো বিৰাটেই মানে কি আৰু টেষ্ট এটা আহে। আৰু ইয়াৰ মাংসৰ পিচবোৰ মই দেখাই দিছোঁ, চাওক পিচবোৰ একেবাৰে সৰু নহয় দেই, পিচবোৰ বিৰাটেই ধুনীয়া পিচ হয়। এয়া চাওক পিচবোৰ, আপোনালোকে মানে দিল খুচ হৈ যাব আপোনালোকৰ পিচবোৰ দেখি কিনে, ইমান ধুনীয়া ধুনীয়া পিচ মানে আছে নহয়। আৰু মাংসখিনি তেওঁলোকে মানে ভাল মাংস ব্যৱহাৰ কৰে, আৰু যিকোনো মাংস নিদিয়ে বুলি কৈছে। আৰু তাৰ গ্ৰেভিটো মই দেখাই আছোঁ আপোনালোকক, কি মজা গ্ৰেভি বনাব। এইটো চাওক বাৰু, গ্ৰেভিটো মই দেখাই আছোঁ ৰ'ব। মাংসৰ পিচবিলাক চাওক, এইটো সৰু সৰু পিচ আছে। আপোনাৰ মই গ্ৰেভিটো মই দেখাই দিছোঁ। এয়া চাওক, এয়া দেখিছেনে কি মজা ইয়াৰ। এয়া চাওক কি মজা, একদম একদম মানে আপোনাৰ জিভা পানী ওলাই যাব, মানে দেখা পালে জিভা পানী ওলাই যাব। আপোনালোকৰ জিভা পানী ওলাইছে নাই বাৰু ভিডিঅ'টো দেখা পায়? জনাবচোন কমেণ্ট কৰি, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কিন্তু ভিডিঅ'টো। আৰু ভিডিঅ'বোৰ চাই কিন্তু কমেণ্টটো কৰি দিব পাহৰি যায় আপোনালোকে। আহকচোন আমি আজি ট্ৰাই কৰি চাওঁ তেওঁলোকৰ মাংসটো কেনেকুৱা হৈছে। মই আপোনালোকক দেখাম বুলিয়ে ল'লোঁ। বহুতে হয়তো হান্দি মাটনটো খোৱা নাই, তো আহি যাব এবাৰ তালৈকে, খাই ল'ব, তাত বিৰাটেই সোৱাদ লগা হয়। মই আগতেও খাইছোঁ, কিন্তু আজি মই দেখাই দিলোঁ, আৰু বিৰাট টেষ্টি হয় মাংসটো। মানে ইমান গ্ৰেভিটো, জ্বলাও হিচাপৰ আছে, আপোনাৰ তেলটো থাকে, বা আপোনাৰ মছলা পাতি একদম হিচাপৰ আছে। আদা দিয়ে, এনেকৈ কুটি কুটি আদা দিয়া থাকে, এইবোৰ আদা। তো আদাৰ লগতে আৰু বেলেগ বেলেগ বস্তু আছে, সকলো মছলা পাতি দিয়ে, গোটা গোটা মছলা দিয়ে একদম। আৰু মাংসৰ পিচবিলাক চাওকচোন, এয়া মাংস একদম সিজি গৈছে ভিতৰৰ পৰা, একদম ধুনীয়াকৈ সিজি যায় হান্দিত দিয়া চৈত্য। তো আপোনালোকে আহিব তালৈকে এবাৰ, টেষ্ট কৰি চাব, বিৰাট টেষ্টি হয় একদম, মানে একদম চুপাৰ ডুপাৰ, মানে খাবলৈ বিৰাট টেষ্টি হয়। এটা ম'ম' হাট চাৰ্ভেত যিটো আছে তাৰ পৰা ল'ব পাৰে চম্পাৰণ মাটন, খুবেই ধুনীয়া হয়, বিৰাট জুচি হয়, বিৰাট মজা হয়। তেওঁলোকৰ গ্ৰেভিটোও খুবেই সুন্দৰ হয়, আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। থেংক ইউ।